বৰ্তমান কোভিড-19 সৃষ্ট পৰিস্থিতিত জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰে সন্মানীয় লিগেল এইড কাউন্সিল আৰু পাৰালিগেল ভলিউণ্টাৰসকলৰ সহযোগত জিলাখনত গৃহবন্দী আৰ্তসকলৰ সহায়ৰ বাবে কাম কৰি আছে। শিৱসাগৰ জিলা কাৰাগাৰৰ কাৰাবন্দীসকলৰ উদ্দেশ্যি পঠোৱা অডিঅ' ক্লিপত তেখেতসকলক এই অতিমাৰীৰ বিষয়ে সজাগ কৰি তোলাৰ চেষ্টা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ সহযোগত কাৰাবন্দীসকলৰ স্বাস্থ্য পৰীক্ষা, চাবোন, চেনিটাইজাৰ বিতৰণ আদিৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৪৬ জন বিচাৰাধীন আসামী আৰু এজন কাৰাদণ্ডিত আসামীক পেৰলত মুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকে মুক্ত পৰিৱেশত অতিমাৰীৰ বিৰুদ্ধে ল'ব লগা সাৱধানতাৰ বিষয়ে তেওঁলোকক অৱগত কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ দ্বাৰা নিযুক্ত সন্মানীয় ৰিমাণ্ড এডভোকেটে এই দুৰ্যোগৰ সময়ত ২১খনকৈ বেইল এপ্লিকেশ্যন মহামান্য আদালতত ফাইল কৰিবলৈ সক্ষম হৈছে আৰু কাৰাবন্দীসকলৰ আইনী সাহায্যৰ প্ৰয়োজনীয়তাৰো বুজ লৈ আছে। জিলা আইন সেৱা প্ৰাধিকাৰীৰ পাৰালিগেল ভলিউণ্টাৰে দুগৰাকী গৃহহীন ভিক্ষাবৃত্তিত জড়িত লোকক ডিমৌ আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই বৃদ্ধ আৱাসত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিছে। কোভিড-19 অতিমাৰীৰ পৰা ৰক্ষা পৰিবলৈ স্বচ্ছতা মূল কৰণীয় বুলি ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে। পানীৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত বেটেনা পাণবেচা অঞ্চলত জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰে ভিলেজ এডপশ্যন প্ৰগ্ৰেমৰ অধীনত পৰিষ্কাৰ খোৱাপানীৰ যোগান আঁচনি কাৰ্যক্ষম কৰি তুলিছে। জিলা প্ৰশাসনৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যতো আমাৰ পাৰালিগেল ভলিউণ্টাৰসকলে সহায়ৰ হাত আগবঢ়াইছে। এই গৃহবন্দী পৰিস্থিতিত ধুমুহাই বিধ্বস্ত কৰা ঘৰ-দুৱাৰ পুনৰ নিৰ্মাণৰ কামতো পাৰালিগেল ভলিউণ্টাৰসকলে ৰাইজক সামাজিক দূৰত্ব বৰ্তাই ৰাখি সহায় কৰিছে। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত চেনিটাইজেশ্যনৰ কামো পাৰালিগেল ভলিউণ্টাৰসকলে নিষ্ঠাৰে কৰি আছে। শিৱসাগৰৰ এজন বিশিষ্ট সমাজকৰ্মী মনোজ আগৰৱালাদেৱৰ সহযোগত মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় আৰু নগৰৰ বিভিন্ন অঞ্চলত হেণ্ড চেনিটাইজাৰৰ যোগান ধৰা হৈছে। ৰাইজক এই অতিমাৰীৰ বিষয়ে সজাগ সচেতন কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আদালত চৌহদ আৰু ৰাজহুৱা স্থানত বেনাৰ লগোৱাৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে। সঁহাৰি আঁচনিৰ অধীনত জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰে দিচাংমুখ অঞ্চলত এজন দিব্যাংগ লোকক যোৱা ২১ মে' ২০২০ তাৰিখে এখন ট্ৰাইচাইকেল প্ৰদান কৰে। যোৱা ইংৰাজী ১৮ মে' তাৰিখে শিৱসাগৰ নগৰৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং গাঁৱৰ তপন নাথ নামৰ এজন মানসিক বিকাৰগ্ৰস্ত লোকক তেওঁৰ ওচৰ চুবুৰীয়াই মাৰপিট কৰাৰ খবৰ পাই গৌৰীসাগৰ আৰক্ষী আৰু জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰৰ সহযোগত যুৱকজনক হিউমেন ৱেলফেয়াৰ ছ'চাইটি নামৰ NGOৰ দ্বাৰা তেজপুৰ মানসিক ৰোগী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত স্বাইন ফ্লু ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু সেই বিষয়ে ৰাইজক সজাগ সচেতন কৰিবলৈ আমাৰ পাৰালিগেল ভলিউণ্টাৰসকলে নিষ্ঠাৰে কাম কৰি আছে। জিলা আইন সেৱা প্ৰাধিকাৰী শিৱসাগৰে মাননীয় সচিব মহোদয়াৰ নেতৃত্বত জিলাখনত প্ৰতিজন নেডী অৰ্থাৎ আতুৰ ব্যক্তিক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা চলাই আছে। এই অবাঞ্ছিত পৰিস্থিতিত সকলো ৰাইজক যিকোনো অসুবিধাৰ সন্মুখীন হ'লেই
জিলা আইন সেৱা প্ৰাধিকাৰীৰ লগত যোগাযোগ কৰিবলৈ এই ভিডিঅ'ৰ দ্বাৰা অনুৰোধ জনোৱা হ'ল। চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি চলক। ঘৰতেই থাকক, সুস্থ থাকক। ধন্যবাদ।